মেট্ৰিক দিয়া মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ থকা 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে। অসম চৰকাৰ আৰু ছেবা অৰ্থাৎ এছেবৰ তৰফৰ পৰা পোৱা তথ্য অনুসৰি এইবাৰ মেট্ৰিকৰ ৰিজাল্ট অহা 8 এপ্ৰিলৰ পাছত তাৰিখ ঘোষণা কৰা হ'ব। তোমালোকে ফলাফলসমূহ পুৱা 10 বজাৰ লগে লগে অনলাইন যোগে চাব পাৰিবা। মন কৰিবলগীয়া কথাটো হ'ল যে এইবাৰ ৰিজাল্টৰ সময়ত যাতে ছাৰ্ভাৰৰ কোনো সমস্যা নহয়, তাৰ বাবে মুঠ 15টা ৱেবছাইটৰ ব্যৱস্থা কৰা হৈছে। গতিকে তোমালোকে কোনো চিন্তা নকৰাকৈ অতি সহজে নিজৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি ফলাফল চাব পাৰিবা। এতিয়া কেনেকৈ তোমালোকে ফলাফল চাবা? এতিয়া প্ৰথম তোমালোকে গুগল বা ক্ৰ'ম ব্ৰাউজাৰলৈ গৈ যিকোনো এটা অফিচিয়েল ৱেবছাইট খুলিব লাগিব, যেনে seva.online.org বা resultassam.nic.in। তাত তোমালোকে SSLC ৰিজাল্ট 2026 লিংকটোত ক্লিক কৰিব লাগিব। তাৰপিছত তোমালোকৰ ৰোল নম্বৰ আৰু কেপচাৰ কোডটো শুদ্ধকৈ ভৰাই শেষত ছাবমিট বা গেট ৰিজাল্ট ক্লিক কৰিলেই তোমালোকে ডিজিটেল মাৰ্কশ্বিটখন স্ক্ৰীণত দেখিবলৈ পাবা। তোমালোকে ধুনীয়াকৈ নিজৰ ৰিজাল্টটো চাব পাৰিবা। এতিয়া কথা হ'ল, মই জানো তোমালোকৰ সকলোৱে মনত এতিয়া অলপ ভয় বা উৎকণ্ঠাত তোমালোকে থাকিব লগা হৈছে। কিন্তু মনত ৰাখিবা, এখন মাৰ্কশ্বিটে তোমাৰ গোটেই জীৱনটো নিৰ্ধাৰণ নকৰে। তোমাৰ কষ্টৰ ফল নিশ্চয় ভাল হ'ব। মই সকলো পৰীক্ষাৰ্থীৰ বাবে শুভকামনা জনাইছোঁ। মই এই 15টা ৱেবছাইটৰ তালিকা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই তোমালোকক দি দিম। তোমালোকে আগতীয়াকৈ সেইবোৰ নোট কৰি থ'ব পাৰা। যদি ভিডিঅ'টো ভাল লাগিলে তোমালোকৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি লোৱা আৰু আমাৰ অপূৰ্ব উইজডম একাডেমীত তোমালোকে আহি যোৱা বা তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তোমালোকে যিহেতু ৰিজাল্ট পোৱাৰ পিছত তোমালোকে কোনটো বিষয়ত বা কোনটো ষ্ট্ৰীমত তোমালোকে পঢ়িলে ভাল হ'ব বা কি ছাবজেক্ট ল'ব তোমালোকে লাগিব বা তোমালোকৰ নিজৰ যোগ্যতা অনুসৰি কোনকেইটা ছাবজেক্ট তোমালোকে বাচিব লাগিব, তাৰ ওপৰতো তোমালোকক মই ভিডিঅ' প্ৰস্তুত কৰি দিম। গতিকে তোমালোকে হতাশ নহয়, এইকেইদিন তোমালোকে ৰিজাল্টৰ